তাৰমানে কি তাই বমি কৰি আছিলে। তাৰপৰা বমি কৰা দেখি মই আকৌ ভাবিলো কি তাই বোলো মাকক সুধিলো মই তই ছোৱালী মাহেকীয়া হৈছে না হোৱা। তাৰ মাকে ক'লে বোলে না হোৱা সেই বুলি ক'লে। তাৰপৰা না হোৱা দেখি মই বাপেকক ক'লো মই বোলো মাহেকীয়া হোৱা নাই কিমান দিন হোৱা নাই। তাৰপৰা তেহেঁতি কৈছে এমাহ 1.5 মাহমান হ'ল এনেকৈ কৈছে মোক। তাৰপৰা মই ক'লো বাপেকক মই বোলো টেষ্ট এটা কৰিছাও নি ভিনদেউ সেই বুলি ক'লো। তাৰ ভিনদেউ ক'লে কৰিছাচোন তহঁতি সেই বুলি ক'লে। তাৰপৰা মই তেহেঁতৰ মামীয়েক এজনী আছিলে তাৰ মামীয়েকক মই দিলোঁ দোকানলৈ পঠিয়ালোঁ। তাৰপৰা দোকানৰ পৰা চেম্বাৰৰ পৰা আনিলেগৈ এটা। তাৰপৰা আনি মেলি কৰিলোঁ এনেকুৱা দামতে কৰিছোঁ আৰু। তাৰপৰা 2টা গ'ল ওলাই। তাৰপৰা মোৰ তেওঁ সন্দেহ হৈছে বোলো নহ'বও চাগে সেই বুলি ভাবি পিনে তাৰপৰা আকৌ মই ক'লোঁ আকৌ এটা বোলো কৰিব লাগিব ৰাতিপুৱা ভিনদেউ হেৰি আনিবিচোন আনি সেই বুলি ক'লোঁ। তাৰপৰা ভিনদেউ ক'লে আনিবিগৈ তহঁতি আমুকটো নিদিব চাগে মইতো ক'বও নাজানো সেই বুলি ক'লে। তাৰপৰা সি গৈ আকৌ দিলোঁ মই তাইকে দিলোঁ পঠিয়া মানে মামীয়েকক। তাৰ মামীয়েকে আনিলেগৈ। তাৰপৰা ৰাতিপুৱা মই আকৌ মৰ্ণিং ৱাক কৰিলোঁ এটা। তাৰপৰা তেতিয়া আকৌ না ওলোৱা নহয়। তাৰপৰা নোলোৱা দেখি মই ভাবিছোঁ কি এই নহয় চাগে সেই বুলি। তাৰপৰা আকৌ মানে মোৰ নাহ অহা নহয়। তাৰ নহয় দেখি আকৌ ৰাতিপুৱা আকৌ এটা কৰিবলৈ আকৌ এটা আনিলোঁ। আনি তাৰপৰা আকৌ দেখিলোঁ দেখা দেখি ইয়াত মই কি ক'বলৈ ভয় খাইছোঁ নহয় মই মানে কি যদি নহ'ব আকৌ ছোৱালী মানুহ মই যদি উলিয়াই দিওঁ বহুত ডাঙৰ কথা হৈ যাব সেই বুলি ভাবি তাৰপৰা মোৰ মানে গাটো ভাল নাছিলে। তাৰপৰা মই মেডিকেললৈ গ'লোঁ। তাৰপৰা মই ভিনদেউক ক'লোঁ মই বোলো ছোৱালীজনীক বোলো মেডিকেললৈ লৈ যাওঁ মেডিকেলত নি বোলো ইমান বমি কৰি আছে নহ'বও পাৰে বোলো এনেকৈ বোলো যাক তাক নকবি সেই বুলি মই তাক ক'লোঁ। তাৰপৰা সি কোৱা দেখি বোলে নহ'লে তহঁতি লৈ যাচোন মেডিকেললৈ কেলেনো বমি কৰিছে সেই বুলি ক'লে। তাৰপৰা মই আকৌ তাইক মই বাইক ক'লোঁ বোলো বৈ নহ'লে গোটেইকেইটা যাওঁগৈ বুলি কয়। তাৰপৰা আৰু এজনী আছিলে মানে বৌ সেই বৌ মই তাইক এনেকৈ লৈ গৈছোঁ আৰু। তাৰপৰা ডক্টৰৰ ওচৰত নি মানে কৈছোঁ বোলে এনেকুৱা বমি কৰি থাকে। তাৰপৰা ডক্টৰে কৈছে বোলে এনেকুৱা কথা বোলে 3 মাহ হৈছে বোলে সেই বুলি ক'লে। সেইটোৱে এতিয়া কোন বুলি গম পাইছে? তাই এতিয়া কোৱা মতে প্ৰথমতে ঘন বুলিয়ে কৈ থাকিলে। তাৰপিছত মই আকৌ এদিন সুধিলোঁ বোলো তই এনেকৈ মানুহ এটাক বোলো ফচাই দিব নোৱাৰ নহয় তই সঁচা কথা ক কোন। তাৰপৰা তাই নহয় অকল ঘন বুলিয়ে কৈ থাকিলে। তাৰপৰা এই বৌকো ক'লে ঘন বুলিয়ে ক'লে। তাৰপিছত মই আকৌ সুধিলোঁ তই এনেই তই নকবি তই এনেই ডাঙৰ মানুহজনক বোলে এনেকৈ বদনাম দিলে বহুত ডাঙৰ কথা নহয় চেপেটি তই ভালকৈ কচোন আৰু কোন সেই বুলি ক'লোঁ। তাৰপৰা তেওঁ কৈছে কপি পিনে কৈছে বোলে আমাৰ বোলে ভিনদেউ বোলে। তাৰপৰা মই এতিয়া খং উঠিলে তোৰ বোলো তোৰ ভিনদেউ হয় তই বৰটোক তই কেলৈ হেৰি কৈছ মানে কি মিছা কথা কৈছ সেই বুলি ক'লোঁ। তাৰপৰা মিছা কথা নহয় বোলে মামী বোলে প্ৰথম বোলে ভিনদেউ তাৰপিছত বোলে ঘন ককা বোলে সেই বুলি কৈছে। আপোনালোকে কি বিচাৰে? আমি এতিয়া ন্যায় বিচাৰোঁ। দুখীয়ে শাস্তি পোৱাটো লাগে আমাক এতিয়া। চবেই এতিয়া নহয় বুলি কৈছে। চবেই এতিয়া নহয় বুলি কৈ এতিয়া য'ত ত'ত গুচি গৈছে বুলি কৈছে। এতিয়া ভিনীয়েক নাই বুলিয়ে কৈছে। এতিয়া সি নাই নহয় বুলি কয় সিনো যদি নহয় সি কেলৈ যাবগৈ লাগে নাজানো এতিয়া কেলৈ গ'লগৈ এতিয়া সি। তাৰপৰা সি কৈছে নহয় বোলে সেনেকৈ কৈছে। তাৰপৰা নহয় যেনিবা নহয়। তাৰপৰা আকৌ আমি হেৰি থানা যোগ কৰিলোঁ। তাৰপৰা হেৰি নাই বুলি কৈছে এতিয়া। মই মানে কথাটো গম পালোঁ আৰু সিহঁতি মেডিকেললৈ নিয়া বুলি গম পাই মই ইহঁতৰ লগত সোধ পোছ কৰিলোঁ কি কথা কি বতা। তেতিয়া সিহঁতি ক'লে বৌ আমি আপোনাক কি কওঁ আপুনি ছোৱালীজনীক নিজ মুখে সোধক। তেতিয়া মই ছোৱালীগৰাকীক সুধিলোঁ আৰু যিজন মানুহৰ কথা প্ৰথম কৈছিল ঘনৰ খনিকৰ তেওঁকো মই মাতিলত মই ছোৱালীজনী সৈতে সন্মুখীকে বহি দুয়োকে সুধিলোঁ। তেতিয়া ছোৱালীয়ে কয় মোক এওঁৱে বুলি কিন্তু তেওঁ কয় মই নহয় বুলি। নোহোৱাত মই মানে তেওঁ বহুত প্ৰশ্ন কৰি সুধি আছোঁ। তেওঁ নহয় কৰি আছে ছোৱালীয়ে হয় কৰি আছে। কিন্তু ছোৱালীগৰাকীয়ে এতিয়া পিছদিনা আকৌ মোক কৈছে যে মানুহ দুজন এজন হ'ল ভিনীয়েক আৰু এজন হ'ল ঘন খনিকৰ। আমি এতিয়া কি ক'ম আমাক ন্যায় লাগে। এই দুখীয়া মানুহৰ ঘৰৰ ছোৱালীজনী উদ্ধাৰ কৰিব লাগে। আমি চৰকাৰক